বেদনাবোৰে আজিকালি বৰকৈ আমনি কৰা হৈছে। হৃদয়ত চোন ঠায়ে নাই, কেৱল ঠাই খাই আছে বুজাব নোৱাৰা বেদনা। মোবাইলটোৰ পৰা ফাইলবোৰ ডিলিট কৰাৰ দৰে বেদনাবোৰো যদি ডিলিট কৰিব পাৰিলোঁ হয়, কিন্তু হৃদয়ত জমা হৈ থকা বেদনাবোৰে যে অবুজ ডিলিট হ'বই নোখোজে। জানা, আজিকালি মোবাইলটোৱেই মোৰ সংগী। চাগৈ সেইবাবেই বেদনাবোৰো মোৰ পিছ নেৰা হৈছে। হৃদয়ৰ পৰা ওলাই আঙুলিৰ টিপত স্থান পাইছে, গঢ়িছে নিবিড় বন্ধুত্ব দুয়োৰে মাজত। বেদনায়ো কেতিয়াবা একাকিত্বৰ অৱসাদ আঁতৰাই নিয়ে। বেদনাৰে আজীৱন থাকক এই বন্ধুত্ব, যদি এনেকৈ শান্ত হয় হৃদয়।